আচ্ছা দাদা, আজি আপোনাৰ ইহঁতৰ ইয়াতে কিবা এটা পূজাৰ মানে কি হৈছিল, আমাৰ আসামৰ ফেমাছ ছিংগাৰ চবেইতো জানে জুবিন গাৰ্গ তাৰ এক্সপায়াৰ হৈছে। এইটো কথা আপোনাৰ ইহঁতৰ পৰা কি ক'ব এইটো কথাটো? তাৰমানে চাওক, আমাৰ অসমৰ হিয়াৰ আমঠু এজন কি ক'ব, আমাৰ ৰত্ন, আমাৰ অসমৰ মূল্যৱান সম্পদ আজি মানে হঠাৎ নাইকিয়া হৈ যোৱা, সেই কথাটো আমি মানি ল'ব পৰা নাই। আৰু আমি যেতিয়া প্ৰায় 2:40 মানত আমি যেতিয়া খবৰটো পাইছোঁ, আমি অকণো নিজকে বিশ্বাস কৰিব পৰা নাই যেন আমাৰ মাজত তেওঁ এতিয়াও জীয়াই আছে। আৰু তেওঁ যিখিনি অসমৰ কাৰণে দিছে, মানে গানৰ হওক, তেওঁৰ মানুহৰ প্ৰতি যিখিনি সহায় সহযোগিতা বা সহায় কৰিছে ৰাইজক, সেইখিনি আমি কেতিয়াও পাহৰিব নোৱাৰোঁ। আৰু আমাৰ মাজৰ পৰা তেওঁ বিদায় লোৱা নাই, আৰু আমি কোনো পথে মানি ল'ব নোৱাৰোঁ যে তেওঁক বিদায় দিছোঁ। আমাৰ মনত সদায় তেওঁ জীয়াই থাকিব, এজন ৰত্ন হয় জীয়াই থাকিব। কোনোদিন আমাৰ পৰা আমি তেওঁক বিদায় দিব নোৱাৰোঁ। হয়, তেওঁ যে ঢুকাইছে এইটোতো চিৰন্তন সত্য, মানি ল'ব লাগিব, কিন্তু মানিবলৈ পৰা নাই। আমাৰ সেইটোৱে ডাঙৰ কথা, আমি মানি ল'ব পৰা নাই। আৰু তেওঁৰ বয়সনো কিমান হৈছিলে? 52 বছৰ। তেওঁ আৰু কেইবাবছৰো জীয়াই থাকিলেহেঁতেন। তেওঁ এটা চিজাৰ এটেকত, স্কুবা ডাইভিঙত গৈ পেলাই চিজাৰ এটেক হ'ল, মৃত্যুবৰণ কৰিব লগা হ'ল। সেইটো আমাৰ অসমৰ কাৰণে এটা বহুত ডাঙৰ এটা মানে সম্পদ হেৰুৱালোঁ আমি। তেনেকুৱা সম্পদ আৰু চাগে আৰু কেইবাবছৰলৈকেও চাগে নাপাম আমি। সেইকাৰণে আজি আমি ডিফুবাসীৰ হৈ একাঁজলি শ্ৰদ্ধাঞ্জলি তেওঁক আমি অৰ্পণ কৰিবলৈ গোটেই ৰাইজ আমি ওলাই আহিছোঁ। যিখিনি পাৰিছোঁ তেওঁক ট্ৰিবিউট কৰিবলৈ। আমাৰতো ধৰি লওক, আমি মনৰ হিচাপত আমিতো যাব পাৰিলোহেঁতেন, বা আমাৰ মনৰ ইচ্ছাও আছে তেখেতক আমি এটা লাষ্ট শ্ৰদ্ধাঞ্জলি দিবলৈ। কিন্তু কিছুমান অসুবিধাৰ কাৰণে আমি যাব পৰা নাই, কিন্তু ইয়াৰ পৰাই তেখেতক আমি এটা শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। আচ্ছা, এটা কথা, এতিয়া যোনটো ফেমাছ হয় আমাৰ ইয়াতে আসামত ফেমাছ হয়, তাৰ মানে এক্সপায়াৰটো কেনেকৈ ক'বলৈ আপোনাৰ তাৰ এক্সপায়াৰ কৰাটো বস্তুটো? নৰ্থ ইষ্ট ফেষ্টিভেল, মিউজিক ফেষ্টিভেল আছিল ছিংগাপুৰত। তেওঁ তাত গৈছিল। যেতিয়া তাত গৈছিলে, তেওঁ তাত আগদিনাখন আমি ভিডিঅ' পাইছোঁ যে তেওঁ ধুনীয়াকৈ গান চান পৰিৱেশন কৰিছে। পিছদিনাখন তেওঁ এনেকৈ বোলে স্কুবা ডাইভিং কৰিব গৈছিলে, গা পা ধুবলৈ গৈছিলে। তেওঁৰ অলপমান ডক্টৰে আমি জনাত আৰু যিখিনি আমি জানো বা নিউজত পাইছোঁ, তেওঁক ডক্টৰে বিশ্ৰাম কৰিব দিছিলে, কিন্তু তেওঁ বিশ্ৰাম নকৰি তেওঁ সেই নৰ্থ ইষ্ট ফেষ্টিভেলত গৈ কৰিলে, পাৰ্টিচিপেট কৰিলে। তাৰপিছত তেওঁ গা ধুবলৈ গৈ তেওঁ তথাপিতো আমাৰ মনৰ ভিতৰত এটা ক্ষোভ আছে, মানে শ্যামকানু মহন্ত ডাঙৰীয়াই নিছে, ঠিক আছে। তেখেতৰ পূৰা ফুল ৰেচপনচিবিলিটি আছিলে যে তেখেতক সুস্থ মানুহজনক কেনেকৈ সেই জেগাটোত যাবলৈ কেনেকৈ দিলে, পানীত গা ধুবলৈ যাবলৈ বা স্কুবা ডাইভ কৰিবলৈ কেনেকৈ দিলে তেখেতেতো এইখিনিতো। আৰু এটা কথা হৈছে, নৰ্থ ইষ্ট যোনটো ফেষ্টিভেলটো আমাৰ নৰ্থ ইষ্টৰ যিকোনো জেগাত হ'ব পাৰিলে। অসমত জেগা নাই নেকি? অসমৰ ভিতৰত তেওঁলোকে ছিংগাপুৰতে নিলে নেকি? ছিংগাপুৰত গৈ নৰ্থ ইষ্ট ফেষ্টিভেল কৰাটো আমি যুক্তিগত বুলি নাভাবোঁ, ঠিক আছে। কিন্তু আমি যি মনত দুখ পাইছোঁ, আমাৰ অসমৰ ৰাইজে যি দুখ পাইছে, এইখিনি মানে ক'বলগীয়া নহয়। আৰু লগতে ধৰক, এতিয়া যি আমাৰ ক্ষতি হৈছে, এইটো ক্ষতি কোনেও পূৰাব নোৱাৰিব। আৰু কিমান বছৰলৈকে, কিমান শ বছৰলৈকে তেনেকুৱা জুবিনৰ নিচিনা এজন ৰত্ন আমাৰ আৰু জন্ম নহয়, দ্বিতীয় জন্ম। ছ'চিয়েল মিডিয়াৰ হিচাপত আমি যি গম পাইছোঁ যে এই যে মহন্ত ডাঙৰীয়াই, শ্যামকানু মহন্ত, তেওঁ এজন বেপাৰী হয়। তেখেতে লৈ গৈ পেলাই আমাৰ জুবিন দাক নি, আৰু তেখেতে বেলেগ মিটিঙত এটেণ্ড কৰিছে, কিন্তু জুবিন দাৰ লগত। কিন্তু এতিয়া অসমৰ ৰাইজে শব্দ হৈ নাথাকে, চবেই এতিয়া এটাই কৰিছে যে শ্যামকানু মহন্তই এইখিনি আমাক দিব লাগিব, কৈফত দিব লাগিব। আৰু অসমৰ ৰাইজে এতিয়া, অসমৰ জনগণে মানি নলয় কেতিয়াও। হয়, মৃত্যু হৈছে, কিন্তু আমিতো আমাৰ মতেদি তেওঁক ছুচাইড কৰা নাই, বা তেওঁ মৃত্যু হোৱা নাই, আকস্মিক মৃত্যু হোৱা নাই, তেওঁক মাৰ্ডাৰ কৰিছে, চিধা কথাই। আচ্ছা, লাষ্ট কুৱেশ্যন মই আপোনাক সুধিম, মানে ইটো যোনটো এক্সপায়াৰ হৈছে, তাৰ মানে তাৰ জেগাত মানে স্পটটো জেগাটো আপুনি ক'ব নোৱাৰিব মানে জেগাত কোনটো এৰিয়াতে, কোনটো গাঁৱতে এইটো ঘটনাটো হৈছে? এইটো ছিংগাপুৰতে হৈছে। তাৰপিছত এখেতে যেতিয়া অসুস্থ থকা যায়, এই জুবিন দাক কিয়নো সাগৰৰ ওচৰলৈ লৈ যাব লাগে? যি মানুহটোৰ বেমাৰ আছে, দুটা তিনিটা বেমাৰ আছে, সেই মানুহটো, আৰু যোনে আৰু এটা কথা,
সাগৰত যদি কি কয় বুলি কয় Scuba ডাইভিং মাউণ্টেইন ডাইভিং সেইটো কৰিবলৈ মেডিকেল টেষ্ট লাগে হয়নে নহয় মেডিকেল টেষ্ট কৰাৰ পিছতেহে মানুহজনক যাব দিয়ে এই মানুহজনক অসুস্থ মানুহজনক এই অসুস্থ মানুহজনক স্কেডিং কৰিবৰ কাৰণে কেলে কোনে দিছে আৰু কোন ডক্টৰে দিছে সেই ডক্টৰটো কিয়নো দিছে যি মানুহটোৰ এনেকুৱা আছে নে নাই পলিটিক্স যদি আছে বা কোনো মানুহ যদি জড়িত আছে সেই মানুহজন আমাৰ লাগে অসমৰ ৰাইজে আমাৰ আবেদন সেই মানুহটোহে আমাৰ লাগে আমাৰ জুবিন দাক যেতিয়া কাঢ়ি ল'ব পাৰিছে আমাৰ জুবিন দা আমাৰ লাভ ইউ টু আমি লাভ ইউ টু বুলি কওঁ আমাৰ অসমৰ মানুহে আমি শ্ৰদ্ধাঞ্জলি জনাওঁ সেই মানুহজনক যেতিয়া এনেকুৱাকৈ যদি কি ক'ম আৰু মোৰ ভাষা নাই ক'বলৈ মোৰ ভাষা নাই আচ্ছা আপুনি গ'লেও আপোনাকো ব্লাড টেষ্ট কৰিব বা গোটেইখিনি আমাৰ টেষ্ট কৰিব হয়নে নহয় মই গ'লোঁ মোৰ অক্সিজেন লেভেল কিমান মোৰ উশাহ লোৱাৰ লেভেল কিমান শক্তি আছে নে নাই মোৰ হাৰ্টবিট কিমান আছে মোৰ গোটেই বস্তু এটা ঠিক আছে নে নাই তাৰপাছতে মোক অৰ্ডাৰ দিব যে ইউ আৰ পাৰফেক্ট ইউ আৰ গোয়িং টু দ্য মাউণ্টেইনিং অৰ স্কুবা ডাইভিং অৰ বাঞ্জি জাম্পিং যদি মই ভালেই নাথাকোঁ মোৰ গাখিনিতো অসুস্থ নহয় ডক্টৰেতো মোক ক্লিয়াৰেঞ্চ নিদিব ন তো সেইখিনি বস্তু জুবিন দাক কেনেকৈ দিছে জুবিন দাক যদি ডক্টৰে অলৰেডি কৰিছে যে আপুনি পানীৰ পৰা বাচি থাকিব পানীৰ পৰা বাচি থাকিব ডক্টৰে অলৰেডি দিলে যে এওঁক স্কুবা ডাইভিং কৰিবলৈ 100 মিটাৰ্ছ 200 মিটাৰ্ছ তললৈ লৈ যোৱাৰ সেইটো কি ধৰণৰ কথা বা কিবা কি কেনেকুৱা সেইটো কৰিবলৈ কোনে পঠাইছে বা কোনে সাগৰত লৈ সেই মানুহজন মই মাৰ্ডাৰ বুলি ক'ব যোৱা নাই মাৰ্ডাৰ কোৱা নাই আমাক সঠিক তদন্তটো লাগে বাছ বেলেগ একো নালাগে অসমবাসী ৰাইজৰ ওচৰত সেই তদন্তটোৱে লাগে কোনে লৈ গৈছে বা কোনেনো সেই মানে কোনো ডক্টৰ মানে কোন ডক্টৰে চেকআপত মানে কাৰ্বি আংলঙৰ জৰিয়তে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰ আমাৰ ইয়াতে CM ছাৰ আছে ডক্টৰ তুলিৰাম ৰহং ছাৰ এওঁৰ জৰিয়তে আমি বহুত সৰু মানুহ আমি আমাৰ ভইচ হয় আমি এটা জেমছ হেৰাইছোঁ এওঁ সৰু মৰু মানুহ নহয় তো বস্তুটো আমাৰ যেতিয়া মানা কৰিছে ন যে আপুনি পানীৰ পৰা বাচি থাকিব ৱেইট ছেকেণ্ড ডক্টৰে মানা কৰিছে যে আপুনি পানীৰ পৰা বাচি থাকিব পানী আপোনাৰ পৰা ডেঞ্জাৰাছ আছে তো সেইখিনি বস্তু টেষ্ট কৰা নাই নেকি জুবিন দাক ব্লাড পৰীক্ষা লোৱা নাই নেকি আপোনাৰ অক্সিজেন লেভেল কিমান আছে এওঁৰ হাৰ্টবিট কিমান চলি আছে কি সেইবিলাক ডক্টৰে চেকআপ কৰা নাই কেনেকৈ পাৰ্মিশ্যন দিলে সেইটো বস্তুটো আমি সেইখিনি বস্তুটো আপুনি যদি পাৰে অলপমান আৰু দীঘলীয়া নকৰোঁ আমাৰ যিটো জুবিন দা যদি সঁচাই তেনেকুৱা এটা হৈছে আমাক ইনকুৱাৰী কৰিব লাগে আৰু দোষীক শাস্তি পাব লাগে সেইখিনিয়ে কয় আমি জুবিন দাক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি জুবিন দা সদায় তুমি অমৰ থাকা সেইটোৱে ক'বলৈ বিচাৰোঁ আৰু মই ডিফুবাসী ৰাইজৰ ওচৰত মই সকলোক মই নিজৰ আন্তৰিক শ্ৰদ্ধা জনাইছোঁ জুবিন দা কি হয় জানেনে জুবিন দা এটা যন্ত্ৰ কি যন্ত্ৰ জানে মনৰ যন্ত্ৰ আপোনাৰ মন যদি বেয়া হয় এখেতে ভাল কৰি দিব ৰাস্তা আছে হয়নে নহয় আপোনাৰ দুখ লাগিছে এলাহ লাগিছে কিবা কাৰণত যদি কিবা ক'ৰবাত কিবা ওপৰত পৰিছে আপুনি জুবিন দাৰ এটা গান শুনক সেই গানটো শুনি আপোনাৰ ভাল লাগিব হা তাৰপিছত আপুনি অকলে আছে অকলে থকা অৱস্থাত মোৰ জেনেৰেশ্যনৰ কথা কৈছোঁ দেই মই যোনটো এজত আছে এতিয়া কিছুমান আছে এতিয়া গাৰ্লফ্ৰেণ্ড বয়ফ্ৰেণ্ড লৈ ঘূৰা লয় এই অৱস্থাত যদি গাৰ্লফ্ৰেণ্ডে ঢোকা দিছে বা অহা নাই তেতিয়াও যদি জুবিন দাৰ যদি কথা শুনে তেতিয়া ভাল লাগি যায় আৰু এটা কথা সেইটোতো ভাল লাগি যায় তাৰ মাজত 70 বছৰ 80 বছৰৰ বুঢ়া মানুহেও যদি লোকগীত জুবিন দাৰ শুনে সেই গীত শুনি পৰম আনন্দে আত্মগীত হৈ যায় কিয় হৈ যায় জুবিন দা এজ এ যন্ত্ৰ কিহৰ যন্ত্ৰ মনৰ যন্ত্ৰ এই মনটো প্ৰফুল্ল কৰি দিয়ে জুবিন দাই সেই বুলিহে আমি জুবিন দাৰ অসমবাসীয়ে লাভ ইউ বুলি কৰোঁ আই লাভ ইউ টু জুবিন দা এনেকুৱা বুলিহে আমি কওঁ হা কিন্তু আজিৰ দিনৰ মূৰত জুবিন দা নাই আমাৰ মনটো কেনেকুৱা হৈছে আমিহে গম পাওঁ আমি নিজক মানে একো ক'ব নোৱাৰিছোঁ মানে মোৰ লগৰ ঘৰত গৈ মই বহি জুবিন দা আছে নেকি সিও কয় জুবিন দা আছে নেকি কিন্তু নিউজত আমি শুনি আছোঁ জুবিন দাৰ বিষয়ে শুনি নাই তেখেত নাই
কেনেকৈ কৰিব নোৱাৰি আমি বিশ্বাস কৰিব পৰা নাই মানে এতিয়ালৈকেও মানে এইখিনি বস্তু যে মানে এনেকুৱা লাগিছে কিবা এটা ফিল্মৰ নাটক চলি আছে চাগে কালি পৰহি জুবিন দা আকৌ টিভিত আহিব মই আছোঁ এনে তহঁতৰ লগত প্ৰেংক কৰিছোঁ সেইখিনি বস্তু আমি জুবিন মানে দাৰ ভাবোঁ। কিছুমান কথা যদি এইটো হৈ গ'লে আমি বহুত চাব দেই কিছুমান কথা কণ্টেণ্ট হৈ গ'লে ঘেণ্টাডালো কৰিব নোৱাৰিব কয় নে নহয় সেই কথা সত্য চিৰ সত্য ইয়াৰ বুকু কোৱা কয় কেলে মানুহজন সত্য যে সত্যই মাতি আনে সেইটো কাৰণে এনেকুৱা বুলি কয় ঘেণ্টাডালো কৰিব নোৱাৰিব হে তো আজি জুবিন দা নাই কিন্তু মই জুবিন দাক আন্তৰিকভাৱে শুভেচ্ছা জনাওঁ আন্তৰিকভাৱে এই জুবিন দা আই লাভ ইউ টু জুবিন দা ঠিক আছে এতিয়া ঘটনা যি হৈছে এইটো এতিয়া আমাৰ জুবিন দা তাৰ এক্সপায়াৰটো কেনেকা মানে ক'ত হৈছে না এতিয়া জুবিন দা আমাৰ মানে আমি শুনা এটা নৰ্থ ইষ্ট এটা ফেষ্টিভেল হৈছিলে যিটো ছিংগাপুৰত আৰু তাতে গৈছিলে আৰু শুনামতে বা এতিয়া আমি যিমানবিলাক ৰিলছ বা কিবাকিবি দেখি আছোঁ তাত তেখেতে সাগৰত গা ধুব গৈছিলে গা ধুব যাওঁতে তেখেতৰ যিটো ঘটনা ঘটিলে বুলি আমি এতিয়া গম পাই আছোঁ আৰু সঁচাই এইটো বিশ্বাস কৰিব মানে আমাৰ মানে ভাবিব পৰা নাই আমি মানে এইটো বিশ্বাস কেনেকৈ কৰিম আমি আৰু এতিয়া বহাগ বিহুত যেতিয়া বিহু হ'ব জুবিন দা প্ৰগ্ৰাম আছে বুলি ক'লে আমি গোটেই মানে যিমান দূৰতে হওক জুবিন দাৰ প্ৰগ্ৰাম আজি চাবলৈ যাম বুলি কয় তেতিয়া মানে সেই বস্তুটো মিছ কৰিম মানে আমি নিজে ভাবিব পৰা নাই মানে জুবিন দা নাই শব্দটো এইটোতো কেতিয়াও আমি বিশ্বাসেই নকৰোঁ আমি কেতিয়াও মানে এইটো মানে যিটো এতিয়া শুনি আছোঁ তেখেতৰ নশ্বৰ দেহা আৰু কিছু সময়ৰ পিছত আহি দিল্লীত পাবহি দিল্লীৰ পৰা আমাৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ছাৰে নিজেই চাৰ্টাৰ ফ্লাইট দি গুৱাহাটীলৈকে লৈ আহিব ৰাতি 12:30 নে 11:30 আহি পাবহি বুলি শুনিছোঁ আৰু কাইলৈহে আমি মানে তেখেত মানে এতিয়াও নাই বুলিতো আমি বিশ্বাস কৰা নাই যেতিয়ালৈকে তেওঁ আহি নাপায় মানে তেওঁ এতিয়াও জানো মানে গান চান ক'ৰবাত গাবলৈ গৈছে প্ৰগ্ৰাম কৰিবলৈ গৈছে তেনেকুৱাই লাগিছে ঘূৰি আহিব মানে আমাৰ ডিফুতেই এনেকুৱা অৱস্থা আৰু তাত কেনেকুৱা অৱস্থা হৈ আছে চাগে ৰাইজৰ তো এইটোৱে বিশেষ আৰু ক'বলগীয়া নাই আমি আজি সৰুকৈ এটা ডিফুবাসী ৰাইজে তেখেতক শ্ৰদ্ধাঞ্জলি দিলোঁ আৰু লগতে এটা আমি ৰেলীও কৰিলোঁ গোটেই ডিফুবাসী বা ৰাইজে আমাৰ লগত একেলগে মিলিজুলি তেখেতক শ্ৰদ্ধাঞ্জলি দিলে সহযোগ দিলে আৰু জুবিন দা তোমাৰ আত্মা য'তেই থাকক চিৰশান্তি লাভ কৰক য'তেই থাকক তুমি তাৰ সেই আত্মা গৈ পিনে তাতে তুমি আকৌ ওপৰৰ মানুহখিনিকো গান গোৱাব পাৰা ইমানেই ক'ব বিচাৰিছোঁ ঠিক আছে আৰু এটা আৰু আচ্ছা এইটো ঘটনা যে এইটো চুইমিং টাইমতে কোনো মানে তাৰ লগতে নাই নেকি যে চাবলৈ তাৰ মানে হেল্প কৰিবলৈ মানুহ নাই নেকি এইটো টাইমতে তেখেতে চুইমিং কৰিব গৈছিলে অঁ। তেওঁৰ লগত আছিলে মানুহ কিন্তু তেওঁ জাপ মাৰি দিলে সেই কিবাত কেইবাজনো আছিলে লগত অকলশৰীয়াকৈ নাছিলে কিন্তু তেওঁ 10জনমান আছিলে নেকি 10-12জনমান আছিলে লগৰ যিকেইটা গৈছে আপোনাৰ ছিংগাপুৰত যিখিনি আমাৰ অসমৰ দল গৈছিলে তেওঁলোক লগতে আছিলে আৰু কেইবাজনেও গা ধুইছিলে তাত তাৰপিছতে তেওঁ মানে এনেকুৱা হ'ল আৰু ক'ব বিচাৰোঁ ইয়াত মানে যিজন জুবিনদাৰ মেনেজাৰ তেখেতে গম পায় জুবিনদাৰ এনেকুৱা গাটো ভাল নহয় তেখেতে কিয় মানে পানীত নামিবলৈ বাধা কৰা নাছিলে কাৰণ তেখেতৰ অলপ দিনৰ আগতে মানে গা বেয়া হৈ গৈছিলেহে আৰু এনেকুৱা এটা অসুস্থ অৱস্থাত তেখেতক এনেকৈ পানীত মানে গা ধুব দিব নালাগিছিলে মানে আৰু আমি মানে যিজন তেখেতৰ মেনেজাৰ আৰু তেখেতকে আমি এতিয়া বৰ্তমান দোষী হিচাপে আমি সমগ্ৰ অসমে তেখেতকে কৈ আছে আৰু তেওঁৰ ওপৰত ইনকুৱাৰী হ'ব লাগে তেওঁ কিয় এনেকৈ তেখেতক লৈ গৈছিলে লৈ গৈ আজি আমাৰ মাজৰ পৰা মানে আমাৰ মৰমৰ যিজন কি ক'ম হাৰ্ট থ্ৰ' চবৰে মানে আমি তেখেতক